So hey guys, এতিয়া কিচেনত আইছো আমি আৰু এইফালে দেখিছে দবা হকাৰিয়া গৈছে হিমাংশু ডেকা আৰু এইফালে অনিমেশ। সো বন্ধুসকলে দেখিছে কালি এটা ফকতীয়া ব্লগ বনাইছিলোঁ, কিন্তু দুৰ্ভাগ্য যে এইটো হ'ল যে ভিডিঅ'টো বনাই থাকোঁতে ভইচটো নহ'লে প্ৰথম ক্লিপটোত। চ' আজি এইটো ফুড ব্লগ হয় এটা, এই ফুড ব্লগটো চাই যাওক লাষ্টলৈকে। এইটো এটা ফকতীয়া ফুড ব্লগ হয়, চ' চাবলৈ নাপাহৰিব একদম এণ্ডিঙলৈকে। চ' চাই যাওক একদম এণ্ডিঙলৈকে এই ফুড ব্লগটো। আৰু এইটো আমাৰ দেখিছে মিষ্টাৰ পিজেডি কুকিং কৰি আছে। চ' ইয়াত দেখাম যে আলু চপটো কেনেকৈ বনাব পাৰি ঘৰত একদম নিউ ষ্টাইলত। চাই যাওক আমাৰ এটা ফুড ব্লগ, গোটেইকেইটা আছোঁ আমি 4 ব্ৰাদাৰ্ছ। চ' বৰমাই দেখালে নিজৰ এটা ফুলৰ টাব বনাইছিলে ঘৰত। চ' এইটো হোমমেড ফুলৰ টাব চাব পৰা আপোনালোকে মই দেখাইছিলোঁ। আৰু চাই যাওক লাষ্টলৈকে, ভিডিঅ'টো স্কিপ নকৰিব, একদম একেৰাহে চাই যাওক, ভিডিঅ'টো মজা আছে। কাম অন। So hey guys, this is Madhurya Deka and we are watching তোমালোকে watching কৰি আছা Madhurya Entertainment। So ইয়াত দেখিব পাইছা যে আমাৰ ফুড ব্লগ যিহেতু মই ক'লোৱে, মই দেখাব চেষ্টা কৰিম। এয়া শেষ হৈছে গৈ বনোৱা, এয়া কি বুলি কয় ডেকা, আলু চপ। এইটো বিস্কুটৰ গুড়াও ইয়াত মিক্স কৰা হৈছে, এইটো এটা বেলেগ পদ্ধতি। এইটো আমাৰ ক্ৰিস্পি ফ্লেভাৰৰ কাৰণে। আৰু প্ৰাঞ্জিত ডেকাই ক'ৰ পৰা শিকিছে নাজানো, এইফালে আমাৰ বৰমাই বনাই আছে। এইফালে আমাৰ এয়া খাবলৈ বঢ়িয়া হ'ব। এবাৰ টেষ্ট কৰি চাবতো নোৱাৰে, কিন্তু দেখি পেলাই আপোনালোকে হ'ব, তুমি মনত পেলাই লোৱা কথাখিনি। আৰু এইফালে আমাৰ ফাইনেন্সাৰ নমস্কাৰ, এইফালে আইতা অলপমান প্ৰমোচন কৰি দিবা। এইফালে কোৱা থাকি ছাবস্ক্ৰাইব Madhurya Entertainment। ঠিক আছে। নাও দ্য স্পেচিয়েল চেফ বুলি নকওঁ, হোমমেড বস্তু হয় যিহেতু, অ'কে, বস্তুটো বনাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। অসম পিজেডি গেম এই লিংকটো থাকিব, এইবিলাক বাদ দিয়ক। ডেছক্ৰিপশ্যনটো এনেই খুলি চাব চাগে আপোনালোকে, হয়তো আশা কৰোঁ। আৰু এইফালে পেষ্টটো বনোৱা হৈছে, দেখিব পাইছে। এইটো একদম হোমমেড, এইটো হোমমেড পেষ্ট। আৰু বাহিৰলৈ ওলাব পৰা নাই। দেখিছে আলু চব বেয়াকৈ মিক্স কৰি আছোঁ সেইবুলি। টোটেল কিমান হৈছে? 1 2 3 4 5 6 13টা টোটেল আলুৰ লাড্ডু, যোনটো চপৰ 13টা হৈছে। আৰু খোৱা সময়ত চাব আপোনালোকক মানুহ 6টা। আইতাই নাখায়, আইতাই জ্বলা পায়, জিভাখন চেটচেটাই যায়, কিবা এটা হয়। তাৰপিছত চাই থাকক Madhurya Entertainment। ফকতীয়া ব্লগৰ পৰা আঁতৰি নাযাব, ষ্টে টিউন উইথ Madhurya Entertainment। আৰু এবাৰ লাডেনাম দেখাই দিছোঁ, এইবিলাক চকুটো জিলিকা মেকুৰীৰ নিচিনা দেখিব পাইছে। আৰু এয়া আমাৰ টিভিত ওলাই আছে নীলাকাশ দা, দেখিব পাইছে, নাজানো, বাদ দিয়ক। শুনক, মই কেমেৰা ফ্ৰেণ্ডলি হোৱা নাই বাৰু, চকুটো ইফালে গৈ আছে, একো নহয়, যি নহয়। চাই যাওক আৰু লেলতি পৰালৈ বাদ চাওক আমাৰ আলু চব খাই পেলাই। ষ্টে টিউন। হে গাইজ, এতিয়া কিচেনত আহিছোঁ আমি। আৰু এইফালে দেখিছে দবা হকাৰিয়া গৈছে হিমাংশু ডেকা আৰু এইফালে অনিমেশ ডেকাই প্লেটখন লৈ ৰখি আছে আমাৰ আলু চপৰ। আমি গেছৰ কাষত আহিছোঁ এতিয়া ফ্ৰাই কৰিবলৈ। আৰু এইটো দেখুওৱা যাব, এয়া চাওক কেৰাহীত দিয়া গৈছে, দেখিছা? মই কেমেৰাটো ধৰি লৈছোঁ ভালকৈ, চৰি। এয়া দিছে আলু চপ আমাৰ। হেয়াৰ গোজ দ্য আলু চপ ইন দ্য তেল। আৰু এইটো কেঁচা আলু চপ, আৰু এইটো পেষ্ট দেখাই আছোঁ, মলাই কেশৰ। পেণ্টটো বেছিকৈ ওলাই নিদিবি দেই, লগৰটো একো নাই, হাফ পেণ্ট পিন্ধি আছে। চবতছে ডাঙৰ কথা, ইণ্ডিয়াত নেদেখা হাফ পেণ্ট এটা পিজেডি পিন্ধি আছে, আৰু বহুত ডাঙৰ কথা। আৰু চাই থাকক, অসম পিজেডি গেমিং চাই থাকক, গুলি বাৰুদ চব চাই থাকক, লিংক ডেছক্ৰিপশ্যনত আছে। পাৰিলে ছাবস্ক্ৰাইব কৰক, ইয়াৰ অলপমান চেনেলটো বঢ়াওক। কৈছে মোৰ 56টা আছে, কোনেনো প্ৰমোট কৰিছে চাওকচোন, জকিং নাইচ জকিং। আৰু এইফালে আমাৰ হিমাংশু ডেকাই ফুড ব্লগত আজি অলপ কাম নহয়, যোগদান দিছে, দেখিব পাইছে। নাজানো আলু চপ খাবলৈ ভালে হয় নে বেয়া হয়, কিন্তু ফুড ব্লগটো যে বঢ়িয়া হৈছে এইটো মই অলপ ভাল লাগিছে বাৰু। যি নহওক আমাৰ লাডেনে লৈ আছে, এওঁ আচলতে ফাইনেন্সাৰ হয়। আচ্ছা, মোক কৈছে মাধু পস্কৰ আৰু বেচন আনছো, আনিব গৈ আছোঁ বেচন, আমি গৈ আছোঁ। বেচন ক'ত? এইটো আছে
এইটো বেচন ল'লোঁ আমি, এইটো বেচন আৰু জাৰ ল'লোঁ। এতিয়া আমি যাম পাকঘৰ। অ'কে, এইটো বেচন জাৰ বেচন বটলত আছে। আবে এইটো কি হয়? এইটোতো হয়। চ' চাই যাওক, এইবিলাক মানে গালি গালাজবিলাক নুশুনাওঁ, ভাল ভাল বস্তুবিলাক দেখাই যাম। আৰু এতিয়া হ'বই পিছে অলপমান চাই যাওক। চ' হে গাইজ, যিহেতু মই ক'লোঁ যে আমাৰ লগত থাকক, এই ফকতীয়া ব্লগটোৰ পৰা আঁতৰি নাযাব। আৰু সেই এইবাৰ বৰমাই ভাজিব লৈছে, দেখিছে পাৰফেক্ট ভাজা বুলি যোনটো কয়। আমাৰ হিমাংশু ডেকাই ট্ৰাই কৰিছিলে কিন্তু থতৰা মতৰা হ'ল। এয়া বৰমাই আমাৰ ভাজি আছে। এয়া আমাৰ সহযোগী কাৰিকৰ মিষ্টাৰ। বেচন লাগি আছে হাতত, খাব নেকি? ভাল লাগিব কিন্তু। নাই, নাখাব পাৰে। তাৰপিছত এইটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব মাধুৰ্য এণ্টাৰটেইনমেণ্ট। অঁ গুড। অসম PJD গেমিং, লাইক ছাবস্ক্ৰাইব শ্বেয়াৰ এভৰিথিং। তাৰপিছত গেমাৰ্ছবিলাকে চাব পাবজিৰ কাৰণে, আচ্ছা ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব এণ্ড কমেণ্ট প্লিজ। অ'কে, ইনস্পিৰেশ্যন কৰিব কৰিব। মোৰো চেনেলটো ছাবস্ক্ৰাইবাৰ নাই, 56টা আছে। কৰি দিবচোন পাৰিলে, সময় সময়। মোৰ ইমান নাই, নতুন ছাপোৰ্ট কৰিব। বেছি নাই, 205টা আছে দেই। মনিটাইজেশ্যনৰ কাৰণে 700 বা 800হে লাগে। মোৰ কিনা আকৌ ধেৰ লাগে। ছয়টো 205টা নহয়, কিমান কেইটা নকওঁ এতিয়া। আচ্ছা, নকয় বাৰু, তথাপিও ক'বলৈ পেটৰ পৰা উলিয়াম। আৰু এইটো যোনটো ভাজাটো দেখিছা, ভাজা এই বেয়া কেইটা হ'ল আমাৰ হিমাংশু ডেকা। এইকেইটা বেয়া আলু চব ভাজা হৈছে আমাৰ মিষ্টাৰ হিমাংশু ডেকা। আৰু ভাল শ্বেপত যোনটো ভাজি আছে, এয়া আমাৰ বৰমাই ভাজি আছে আলু চব। চ' হে গাইজ, আমাৰ আলু চপ ইজ ৰেডি। চ' ৰাইট নাও হিমাংশু ডেকা, PJD ডেকা, দেন বৰ্মা এণ্ড অনিমেশ ডেকা, আৰু এইফালে আমাৰ বৰ্মা। চ' আমি মেগী পিস্কু চচৰ লগত এইটো সৰু চাই এটা আলু চপ খাম, আৰু এটা আলু চপ আহিছে ভিজুৱেল আহিছে ল'ৰা। এইটো আলু চপটো এনেকৈ মুখত দিবা, আহেগা। এইফালে দাঁতটো নাই, চাবাচোন। নাজানো, মেকুৰীয়ে নিলে কৰিছে। তাৰপিছত এইফালে আইতা টিভিটো চাই বহি আছে, এইফালে টিভিটো লাগি আছে। আৰু সেয়াই আৰু আজি ফুড ব্লগটো। এইফালে এইটো ৰখিব পৰা নাই খাইটো। তোমালোকে ষ্টাৰ্ট কৰিলা একদম। চ' আপোনালোকেও ট্ৰাই কৰিব পাৰে লকডাউনৰ সময়ত, নিজে ঘৰত বনাই খাওক। ৰেচিপিটো মই কৈ দিওঁ দিয়া। ৰেচিপিটো ক'ব, মোৰো ভূমি বালি দি বনোৱা গৈছে। নৰ্মেলি একো নাই, আলুটো বইল কৰিব। আলুটো বইল কৰি পেলাই আপোনাৰ একো নাই, পিটিকি পেলাই অলপমান গৰম মছলা চৰম মছলা দি দিব, আৰু দি দিয়ে আপোনালোকে মছলাটো। দেন ভাজিব বস্তুটো পিঁয়াজৰ লগত তেলত। দেন পূৰা পিটিকাটো ভাজি দিব সেইখিনি হেৰিৰ লগত, আলুখিনিৰ লগত ভাজি দিব পূৰা পিঁয়াজ আৰু আলু দি। দেন ঠাণ্ডা হ'বলৈ দিব। দেন লাডু বনাব বেচন দি গুলি। অপি ইন দ্য চেট। অ'কে ব্ৰ'। অ'কে, বহুত হৈ গ'ল আলু চপৰ তাৰিফ। আলুটো মালটো দেখিছানে কেনেকুৱা তাগৰা ভিতৰত, দেখিছা? এইটো বেটাৰী আমাৰ খাবই পৰা নাই। আৰু এইফালে আমাৰ অনিমেশ ডেকা। মইতো খোৱাত ভাল। খোৱাত ভাল, মই খোৱাত ভাল। হৃষ্টপুষ্ট একদম। আমাক দেখিছে চাইজ নিগনি। আমাৰ মায়ে নোখোৱাই। আমাক মায়ে নোখোৱাই। আলু চপটো একদম বঢ়িয়া হৈছে। এইটো পেটটো ওলাই গৈছে গুৱাহাটীত থাকি থাকি, খুব গাহৰি খোৱা হৈছে। খাই চাব পাৰে, গাহৰি ৰেচিপিটো আমি ইয়াত নেক্সট দেখাম। কিন্তু বেয়া নহ'ব ৰাইজ, swine flu এতিয়া খাব নাপায় বাৰু। অঁ, এইটো বস্তু বন্ধ কৰাটো বেছি ভাল হ'ব। বন্ধ কৰাটো ভাল হ'ব। কোন নাখাব দেই এইবিলাক। swine flu এনেই কৰোণা হৈছে, দুটা ককটেল হৈ পেলাই কিবাহে হ'বগৈ। swine ফ্লেভাৰ হৈ যাব। ফ্লেভাৰ নহয়, ফিভাৰ। কিবা এটা চৰি। চ' আজি ফুড ব্লগটো কেনে পালে জনাব কমেণ্টত। আৰু যোন চেনেলটোলৈ নতুন হয় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এনেকুৱা ফকতীয়া ব্লগ বহুত আহি থাকিব। আৰু এক্টিং চেক্টিঙৰ ভিডিঅ' দিয়া যায় অলপ এণ্টাৰটেইন। আৰু এটা নতুন আহি আছে দেই, আমাৰ পোৱালি এটা, মানে আমাৰ সৰু ভাইটি, সি গুৱাহাটীত থাকে, শ্ৰী প্ৰস্যমান ডেকা তাৰ নাম। আৰু সি থ্ৰু মাই চেনেল সি এখন শ্বৰ্ট ফিল্ম টাইপ বনাইছিলে, টাইটেল হৈছে নতিজা। চ' মই সেইটো আপলোড কৰিম, কেতিয়া কৰিম নাজানো, হয়তো কাইলৈ পৰহিলৈ কৰি দিব পাৰোঁ। চ' ষ্টে টিউন, চাই থাকক।
আৰু ভিডিঅ'টো কেনে পালে জনাব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব যদি ভিডিঅ'টো ভাল পালে আৰু ঠিক আছে জয় আই অসম বাই বাই